ফ্ৰেণ্ডৰ লগত সাডেন প্লেন বনালে এনেকুৱা যে ফন হ'ব এটোটো ভবাই নাছিলো। হেল্ল তো যোৱাকালি ৰাতি আমি হঠাতে প্লেন বনাই গুচি আহিলো গুৱাহাটীলৈ আৰু আহি পাই প্ৰথমতে আমি আমাৰ ব্ৰেকফাষ্টটো কৰি ললো আৰু তাৰ পিছতে আমি প্লেন বনাই আছিলো যে আজি কলৈকে যাম আৰু সেইমতে আজি আমাৰ প্ৰথম প্লেনটো আছিল সায়েন্স মিউজিয়াম। এতিয়া হয়তো কিছুমানে আমাৰ প্লেনটো দেখি হাঁহিবও পাৰে যে ইহঁতে আৰু ঘূৰিব জেগা পোৱা নাই, কিন্তু আমি সঁচাকে একোৱে ডিসাইড কৰিব পৰা নাছিলো। কথাতে আছে নহয় যে অধিক মাছত বগলী কণা, আমাৰ লগতো ঠিক তেনেকুৱাই হৈছিল। আৰু যোৱাকালি গুড ফ্ৰাইডে কাৰণে যিহেতু কলেজো বন্ধ আছিল, সেইকাৰণে আমি গোটেইকেইটাই ডিসাইড কৰি যোৱাকালিয়ে গৈছিলো। পিছে আমাৰ লগত যোৱাকালি ষ্টাৰ্টিঙৰ পৰা এণ্ডিঙলৈকে এনেকুৱা কিছুমান বেয়া ইনচিডেণ্ট হৈছে যাৰ কাৰণে গুড ফ্ৰাইডে নহয় বেড ফ্ৰাইডেহে হৈ থাকিল। আৰু ইমান বিলাক ঘটনা দেখাৰ পিছত আমাৰ গোটেইকেইটাৰে এনেকুৱা মুড হৈ গৈছিল যে আমি কিয় গৈছিলো। বাৰু যি কি নহওক, সৰু থাকোতে মই পেৰেন্টছৰ লগত ইয়ালে দুবাৰ আহিছিলো আৰু প্লেচটো ইমানো বেছি বেয়া নালাগে বাৰু। তাকো ফ্ৰেণ্ডৰ লগত আহিলেতো যিকোনো প্লেচত এনেও ফান হ'বই হ'ব। আৰু ইয়ালৈ আহি পিনে আমি এনেকুৱা এটা বস্তু নাই যিটো আমি ট্ৰাই কৰি চোৱা নাই। প্ৰত্যেকটা বস্তু এবাৰ নহয় এবাৰ ট্ৰাই কৰিছো আৰু এইটো বস্তু কিন্তু বহুত ইন্টাৰেষ্টিং লাগি আছিল। নিজকে নিজে উঠাব লাগে আৰু আপোনালোকে আহিলেও এবাৰ ট্ৰাই কৰি চাব। আৰু প্ৰায় ৩-৪ ঘণ্টা তাত ঘূৰাৰ পিছত আমি আহিলো চিটি চেণ্টাৰলৈ আৰু ইয়াত আহিও আমি অকনমান ইফাল ঘূৰিলো আৰু আমি তাত বহুত বেছি সময় নৰখি পিনে চিধা আহিলো আন এটা প্লেচলৈকে। আৰু আপোনালোকে প্লেচটো চাই গেছ কৰক আৰু মোক কমেন্টত জনাব যে প্লেচটোৰ নাম কি হয়। আৰু আমাৰ দিনটো ষ্টাৰ্টিং খিনিতো বেয়া যোৱা বুলি মই মেনচন কৰিছিলো, কিন্তু লাষ্টৰ ফালে আমাৰ এণ্ডিংটো ইমানে ভাল হৈছে যে বেষ্ট এক্সপিৰিয়েঞ্চ বুলি ক'ব লাগিব। আৰু লাষ্টত আমি গোটেইকেইটাই ধুনীয়াকৈ ছানছেটটো এনজয় কৰিলো আৰু দিনটো তেনেকৈয়ে কটালো। বাৰু আজি ভিডিঅ'টো এইখিনিতে শেষ কৰিছো। বাই বাই।